নমস্কাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ দশম স্কন্ধত বৰ্ষাবৰ্ণন অধ্যায়টোত উল্লেখ কৰিছে, বহৈ বিপথে আন ক্ষুদ্ৰ নদী যত, কৰে অকাৰ্যক যেন ধনৰ গৰ্বত। নদী বলৱান হৈ পানীক লৈ, ৰজা বলৱান হৈ সৈন্যক লৈ, সেনা বলং নৰেন্দ্ৰ নাং। ৰজাজন কেনেকুৱা শক্তিশালী, তেওঁৰ সৈন্য সামন্ত আৰু অস্ত্ৰ শস্ত্ৰৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু মানুহ বলৱান হৈ ধন সম্পদ বৃদ্ধি হলে শক্তিশালী হয়। ধনহীন মানুহ শক্তিহীন। যেতিয়া বাৰিষা কালত প্ৰচুৰ পৰিমাণৰ বৰষুণ হয় আৰু এই বৰষুণৰ প্ৰভাৱত খাল বিল নৈ পানীৰে উপচি পৰে, তেতিয়া নদী শক্তিশালী হয়। আৰু এই শক্তিশালী নদীয়ে ঘৰ দুৱাৰ কৃষিভূমি আনকি মথাৰি ভাঙিবলৈও কুণ্ঠাবোধ নকৰে। বিভিন্ন ধৰণৰ অনিষ্ট সাধন কৰে বাৰিষা কালত এই নদীবিলাকে। ঠিক তেনেধৰণে যেতিয়া মানুহৰ জীৱনত ধন সম্পত্তি বৃদ্ধি হয়, তেতিয়া তেওঁৰ ভিতৰত গৰ্ব অহংকাৰ সৃষ্টি হয়। আৰু সেই গৰ্ব অহংকাৰী ব্যক্তিজনে অকাৰ্য কৰিবলৈও কুণ্ঠাবোধ নকৰে। তেওঁ অন্যায় কাম, হিংসা কাম, বেয়া বেয়া কাম কাৰ্যবিলাক তেওঁৰ দ্বাৰাই সম্পাদিত হয়। এই কথাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উল্লেখ কৰিছে। এতিয়া আমাৰ ভিতৰত গৰ্ব আৰু অহংকাৰ বিলাক নোহোৱা কৰিবলৈ হলে আমি কি কৰিব লাগিব? জীৱনত আমি দুটা স্থানত যোৱাটো অত্যন্ত প্ৰয়োজনীয়। এই দুটা স্থান জীৱনত সকলো ব্যক্তিয়ে পৰিদৰ্শন কৰা বা যোৱাটো উচিত। কি স্থান? আমাৰ যিবিলাক বিদ্যাৰ্থী আছে, শিক্ষাৰ্থী আছে, তেওঁলোকক বিভিন্ন ধৰণৰ ঠাইত নিয়া হয়, তেওঁলোকক তাৰ অভিজ্ঞতা প্ৰদান কৰা হয়। কিন্তু এই যি দুটা ঠাইৰ কথা মহাপুৰুষে উল্লেখ কৰিছে, এই স্থানত আমাৰ বিদ্যাৰ্থীসকল শিক্ষাৰ্থীসকলকো নিয়াটো উচিত। তেওঁলোকো এই ঠাইত পৰিভ্ৰমণ কৰি, এই ঠাইত পৰিদৰ্শন কৰি জীৱনৰ অভিজ্ঞতা লোৱাটো উচিত। প্ৰথম স্থানটো হৈছে হস্পিটেল, চিকিৎসালয়। চিকিৎসালয়ত যেতিয়া আপুনি যাব, তেতিয়া ৰোগীবিলাকৰ আৰ্তনাদ আৰু দুৰ্দশা দেখা পাব। হাজাৰ হাজাৰ ৰোগীয়ে হস্পিটেলত আৰ্তনাদ কৰি আছে। বিভিন্ন ধৰণৰ ৰোগ, বিভিন্ন ধৰণৰ যাতনা। কোনোবাৰ ঠেং এখন কাটিছে, কোনোবাৰ ভৰি এখন কাটিছে, কোনোবা ব্যক্তিৰ কেঞ্চাৰ, কোনোবাৰ কিডনী নাই। বিভিন্ন ধৰণৰ ৰোগাগ্ৰস্ত ব্যক্তিসকলৰ আৰ্তনাদ এই হস্পিটেলত গ'লে শুনিবলৈ পায়, দেখিবলৈ পায়। আৰু জীৱনত উপলব্ধি হয় যে আমাৰ মানৱ জীৱনটো, যি জীৱনক লৈ আমি গৰ্ব অহংকাৰ, ধনক লৈ গৰ্ব কৰিছোঁ, সুন্দৰ শৰীৰক লৈ গৰ্ব কৰি আছোঁ, জ্ঞানক লৈ, বিদ্যা বুদ্ধিক লৈ আমি গৰ্ব কৰি আছোঁ, এই সমস্তবিলাক হস্পিটেলত গ'লে আমাৰ জীৱনৰ অস্তিত্ব সম্পৰ্কত সুন্দৰ উপলব্ধি হয়। আৰু সেইকাৰণে হয়তো সন্ত মহন্ত ব্যক্তিসকলে জীৱনত হস্পিটেল পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনাইছে। দ্বিতীয় স্থানটো হৈছে শ্মশান। শ্মশানত আমাৰ সমস্ত মানৱ সভ্যতা জ্বলি ছাই কৰি দিব পৰা স্থানটো হৈছে শ্মশান। কত ৰজা মহাৰজা সমস্ত এই শ্মশানতে জ্বলি ভস্মীভূত হৈ গৈছে।
আমাৰ শেষ ঠিকনা। যি ব্যক্তিসকলে আমাৰ নিচিনা ব্যক্তিসকলে গৰ্ব অহংকাৰ কৰি আছোঁ, হিংসা নানা ধৰণৰ অপকাৰ্য কৰি আছোঁ, আমাৰ শেষ পৰিণতি শ্মশানত গ'লে দেখা পাই আমাৰ জীৱনৰ অস্তিত্ব সম্পৰ্কত আমি উপলব্ধি কৰিব পাৰোঁ। সেইকাৰণে জীৱনত শ্মশান আৰু চিকিৎসালয় আপোনালোকে আমি সকলোৱে পৰিদৰ্শন কৰাটো উচিত। তেতিয়াহে আমি জীৱন সম্পৰ্কত উপলব্ধি কৰিব পাৰিম। আৰু আমাৰ ভিতৰত যিটো গৰ্ব অহংকাৰ, এই গৰ্ব অহংকাৰবিলাক সেই স্থানত গ'লেহে নাইকিয়া হয়। সেইকাৰণে মহাপুৰুষে সন্তৰ সংগ গ্ৰহণ কৰি কৃষ্ণ গুণৰ নামৰ জৰিয়তে সকলো ব্যক্তিৰ প্ৰতি সমদৃষ্টি ৰাখি কৃষ্ণ ভাৱনাৰ জৰিয়তে জগতৰ চলাৰ পৰামৰ্শ দিছে। নহ'লে এই ভিতৰত যি আমাৰ গৰ্ব অহংকাৰ, যাৰ জৰিয়তে অজ্ঞানতা সৃষ্টি হৈ মানুহবিলাকে হিংসা অপকাৰ্য কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ, সেই ব্যক্তিসকলক এই স্থান পৰিদৰ্শন কৰাৰ কাৰণে উল্লেখ কৰিছে। ধন্যবাদ, নমস্কাৰ।